তো হে দোস্ত ওয়েলকাম এইটো আছে নাফিজ ব্লগ। তো গাইজ বহুত দিনৰ মূৰত ভিডিঅ' কৰিবলৈ আপোনালোকৰ ওচৰত আহি গ'লোঁ মই নাফিউল। তো আজি ভাবিছোঁ এটা এনে নৰ্মেল ভিডিঅ' দিওঁ। তো আপোনালোকে জানে ৰমজান মাহ চলি আছে, কিন্তু মই ৰজা দেখা নাই বাৰু। আজি আপোনালোকৰ 21টা না 20টা ৰজা যাব, মই মানে 5টা ৰাখিছোঁ আৰু ৰাখিম লাষ্টৰ কেইটা। মানে এক্সাম চলি আছে ন, এক্সাম চলি থাকিলে মানে ৰাখিবলৈ বহুত দিগদাৰ হয়। তো সেই গতিকে তো আজি ঘৰত মা দেউতা নাই, গুৱাহাটী গৈছে আৰু ভণ্টি দুটা গৈছে। মই বাৰু এক্সাম আছিল, মই এক্সাম দি আহিলোঁ। এতিয়া 4টা বাজিছে টাইম। মই এনেই আছোঁ আৰু ঘৰত, ৰজা দেখা নাই। মই মানে এনেই থাকাত কৰি মই ভাবিলোঁ অলপ কিবা এটা মানে বনাওঁ আৰু খাওঁ। সেই গতিকে মই ইয়াতে কণী বইল কৰি আছোঁ। আৰু গাইছ এইটো আমাৰ ঢেঁকী, আজিকালি বহুত এটা ঢেঁকী নাই। তো আমাৰ তাত কিন্তু আছে, বহুত বছৰ হ'ল। এইটো আমাৰ নানাৰ দিনৰে ঢেঁকী, প্ৰায় 50 বছৰমান হ'ল। তো এতিয়াও আছে ঢেঁকীটো, কিন্তু বহুতে ঘৰত মানে এনেকুৱা ঢেঁকী নাই আজিকালি। আমাৰ এই অঞ্চলতো নাই, কাৰণ চব আমাৰ তাত ঢেঁকী কোনোবা। আৰু গাইছ এইটো আমাৰ ঘৰ। আপোনালোকক আগবাৰ বাৰু হোমটোত দিম বাৰু। এনেই ঘৰ ইমান ভাল নহয়, তথাপিও দিম আৰু। নতুনকৈ বাৰু বনাই আছে গুৰিত, আপোনালোকৰ তাতো আগদিন মই দেখাম বাৰু। কিন্তু এতিয়া বৰ্তমান বনোৱা হোৱা নাই, মানে কি বনোৱা হোৱা নাই, দুখন চাট দিছে বৰ্তমান। ইটো পিছৰ পৰাই কাটনি কৰিব, তো তেতিয়াতো আপোনালোকক দেখামেই। তথাপিও এনে একবাৰ দেখাম কেনেকুৱা কৰিছে। তো এতিয়া বৰ্তমান এতিয়া ইমান ভাল নহয় আৰু, তথাপিও আছা আৰু সেইটোৱে কথা। এইটো আমাৰ মানে আৰবিন আহিছে, দাদাৰ মানে ছোৱালীটো। তো তাইও মানে মই মানে কি কৰিছোঁ অলপমান আগভাগ ল'ব আহিছে। তো মানে কেনে হৈছে অলপ কোৱাচোন। হা মই পাৰিম নে? মই মানে পাৰিম নে আৰু বনাব কিবা আনি? অঁ গাইস ই ভাত মেগী মাংস সব বনাব জানে। ই দুনিয়াৰ বনাব জানে মাকে। তো গাইছ আমাৰ কণী মানে হৈ গ'ল, সেয়া বৰ্তমান ইয়াতে লৈ আহিছোঁ। অলপমান ঠাণ্ডা পানী এনে দিছোঁ। তো এতিয়া এইটো মানে চেলাওঁ আৰু বঢ়িয়াকৈ মাৰি দিওঁ। তো এইটোৱে আমাৰ পাকঘৰ আৰু মই বাৰু দেখাম বাৰু বেলেগ ভিডিঅ'ত। তো গাইছ মই অলপমান শুই আছিলোঁ। তো এনেতে আমাৰ দাদা আপিটো আহি মোক এইখিনি বস্তু দি গ'ল। মানে যিহেতু ঘৰত আম্মা আব্বা আৰু নাই, মানে কোনো নাই, মই একলাই চাওঁ। টোপনি মাৰি আছোঁ আৰু মই কি কৰি থাকিম, পঢ়া নাই এতিয়া, অলপ দেৰিকৈ মানে পঢ়িম। তো মোৰ ৰজা দেখা নাই যদিও দাদাহঁতে মানে সেইমাতে মোক দি গৈছে কল এটা, তৰমুজ 3 পিচ আৰু এইটো কাষ্টাৰ্ড। চাব পাৰে আপোনালোকে, চাব পাৰে এইটো